লাগাও বাবুহত লাগাও নংষ্টিন পাব আৰু চিন্তা নাই চবৰে একদম চবৰে মুখত এটা হাঁহি হৈছে তাৰমানে বেছি দূৰ নাই আৰু তো ফিলিংছ আহিছে ঠাণ্ডা ঠাণ্ডা লাগাও বাবুহত লাগাও নংষ্টিন পাব আৰু চিন্তা নাই চবৰে একদম চবৰে মুখত এটা হাঁহি হৈছে তাৰমানে বেছি দূৰ নাই আৰু তো ফিলিংছ আহিছে ঠাণ্ডা ঠাণ্ডা ইয়াতে একদম জেকেট পিন্ধা নাছিলে জেকেট পিন্ধি আছো ৰেইনকোট গৰমত হেৰা আমাৰ চবে আমাৰ লোকেইটা চবে একদম ৰিনকোট আনা নাই মাত্ৰ ইয়ে ৰিনকোট আছে আগতে আহিছে নিজে জানে কিন্তু আমাক কোৱা নাই সি আগতে নিজে সেফটি কৰি লৈ আহিছে আমাক নাই আমাৰ একদম অৱস্থা বিয়া ইয়া চাওক আমাৰ লগৰকেইটাৰ লগত আহিলোঁ আৰু এতিয়ালৈকে যাই পোৱা নাই মোটামুটি আৰু 10 কিলোমিটাৰমান আছে আৰু তাৰমানে ৰাস্তাতে আমি পানীকেইটা পালোঁ বৰষুণ একদম কি কবি আৰু কেনেকুৱা লাগিছে ধুনীয়া ইফালে চাওক অলপ ইয়াত আহি অলপ কেনেকুৱা লাগিছে ক'ব নেকি দুটামান ফাৰ্ষ্ট টাইম আছো এতিয়ালৈকে যাই পোৱা নাই যাই পালে 10 কিলোমিটাৰমান আছে আৰু চিন্তা কৰা নাই এইখিনি চাওক না এইখিনি একদম তিতি একদম অৱস্থা বৰষুণত ছিগি গৈছে যাই আছো পানী পৰিছে আৰু বৰষুণ দি আছে আৰু এতিয়া আমি যাম এতিয়া আৰু আমি যাব আৰম্ভ কৰিছোঁ একদম ছিগি আহিলোঁ ৰে ফাইনেলি এটা বিশেষ ঠাইত আহি পালোহি এয়া চাওক কি সুন্দৰ নজাৰা বঢ়িয়া ইয়াৰ পৰা যাব নাপায় নেকি ৱাও কি বঢ়িয়া আহি পালোঁ বৰ্তমান আমি বাইকলৈ ৰাখি থলোঁ এতিয়া তাৰমানে এইখিনি ঠাই অলপ চাওঁ তাৰমানে ওপৰত কি সুন্দৰ জেগা এতিয়া কোনো গছ টছ নাই পাই গেলো তাইখিনি বহুত উচ্চা এইখিনি ঠাইখিনি চাওক কি সুন্দৰ অৱস্থা বেয়া এইখিনি সাহস তহঁতৰ এইখিনি সাহস এটা একদম বহি লৈছে পুৰা অৱস্থা ৰান ইয়া চাকি মজা লৈ আছি প্ৰকৃতিৰ মজা হাই নগস্তিন এইখিনি ভিউ চাওক এইখিনি ভিউ কি সুন্দৰ আৰু ঘৰ পিছফালে
ইয়াৰ নামত পুখুৰী আছে এটা পাহাৰ ৱাও আৰু এইখিনি কি গছ ইহঁতক চা কি ফটো দিব উঠিবৰ কাৰণে পচি আছে ৱাহ অলপ হাঁহি দে আমার ক্যামেরাম্যান কি মজা ইয়াত আপোনালোকে আহি ঘুমাব পাৰিব এনেকুৱাকে কি বঢ়িয়া আৰু কিবা যদি পাৰ্টি খাব লগা হয় না ইয়াত আহি বঢ়িয়াকে খাব পাৰিব ইয়াতে মাংস চাংস লৈ মাংস চাংস 2 পিচ 3 পিচ লৈ তাৰ লগত হাবি যাই বস্তুগিলা পাব আৰু তালত আনি বঢ়িয়াকে খাব পাৰিব আপোনালোকে অলপ 360 ভিউ চা মই অলপ দেখাই দিছো হেৰি চাওক এইটো ভিউ চাওক প্ৰথমে ভিউ চাওক ধুনীয়া ভিউ তোমালোক আহিবে জানা না কি হৈছে আমাৰ একেবাৰে আইচং নং ষ্টেণ্ড তাৰপিছত আহি পুৰা এতিয়া একটাই দিলা আৰু না তাৰপিছত এতিয়া বিচাৰি সেনে পালোঁ আৰু ক'ত লাষ্টত ইফালে আছে বহুত কিন্তু ইয়াত ইফালে যাব পৰা হেৰি নহয় ইফালে পুখুৰীটো হাই বন্ধুগিলা যিসকল লোকে মানে নং ষ্টেণ্ড অহা নাই আহিব এদিন মানে কিয়নো মই আজিলৈকে 3বাৰ আহিলোঁ ইমান ধুনীয়া ঠাই আজি শেষৰবাৰ আৰু 3বাৰৰ ভিতৰত আৰু পিছত নাহোঁ আৰু ধুনীয়া বহুত ধুনীয়া মানে কিমান ক'ম আৰু 3বাৰ আজিলৈকে 3বাৰ আহিলোঁ আৰু সময় পালে কেতিয়াবা আহিম আজি 3বাৰ হ'ল আজি বেছি নুঘূৰোঁ মানে সময়টো নিমিলিল বৰষুণ দিছে বৰষুণত তিতি অৱস্থা কাহিল সেইকাৰণে এই লগৰকেইটাক যিসকল দেখা নাপায় 2জনমান লৈ আহিলোঁ আজি মাত্ৰ ইটোৱে এটা ঠাই দেখুৱাম আজিলৈকে 3বাৰ হ'ল আৰু নেক্সট বাৰ কেতিয়া আহোঁ মানে ক'ব নোৱাৰোঁ আজি চাওক এইটো হৈছে শ্বিলং যাব ৰাস্তা আৰু এইখিনি হৈছে ঠাই অলপ বৰ সৌন্দৰ্য চাওক নাই এইখিনি তাৰ ওচৰতে আছে এটা ৱাটাৰফল সৰু আৰু এইখিনি চাওক এতিয়া মানুহবিলাকে অলপ ফটো উঠি আছে আমি ওপৰত আছে এইটো ৰাস্তাৰ ওপৰত এতিয়া চাওক একদম বঢ়িয়াকৈ ওপৰৰ পৰা পানী ওলাই আছে এনেকুৱাকৈ এইখিনি আৰু এই যে শ্বিলং যাব আৰু আমি এই ৰাস্তা দি যাম এই অলপ আৰু লগতে অহা সময়তে বস্তুখিনি দেখা পালোঁ আৰু এইটো ৱাটাৰফলটো বেছি ভাল লাগছে বহুতখিনি ভাল লাগছে